এই নেপালপাৰাত গোসাইগাঁৱৰ বড়ো সাহিত্য সভাৰ ডিষ্ট্ৰিক্ট কমিটিৰ কাৰ্যালয় আধাৰশিলা স্থাপন কৰা হৈছে। আমাৰ তামোলপুৰত বড়ো সাহিত্য সভা হোৱা সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে বিভিন্ন অঞ্চলত বড়ো সাহিত্য সভাৰ অফিচ নিৰ্মাণ কৰিব। ইতিমধ্যে অসমৰ বিভিন্ন জিলাত বড়ো সাহিত্য সভাৰ অফিচ নিৰ্মাণৰ কাৰণে ফাণ্ড দিয়া হৈছে। এই ফাণ্ডটো লাহে লাহে আহি আছে। আমাৰ BTCত যিখিনি ডিষ্ট্ৰিক্ট আছে, আমাৰ সাব ডিভিজনটো এটা ডিষ্ট্ৰিক্ট হিচাপে বড়ো সাহিত্য সভাই ধৰে। চ' ইয়াত 10টা আছে। এই 10টা সাব ডিভিজনৰ ভিতৰত 6খন সাব ডিভিজনত আমি এই বছৰ কাউন্সিলৰ পৰা 50 লাখ কৰি টকা দিয়া হৈছে আৰু সেই ইয়াৰে আজি আধাৰশিলা ইয়াত স্থাপন কৰিছোঁ। বড়ো সাহিত্য সভা 1952ৰ পৰা বড়ো ভাষা উত্তৰণৰ কাৰণে, বড়ো সংস্কৃতিটো পৃথিৱীৰ বুকুত প্ৰচাৰ কৰাৰ কাৰণে আৰু বড়ো পৰিচয় অস্তিত্বটো সদায় প্ৰিজাৰ্ভ কৰাৰ কাৰণে বহুতখিনি কাম কৰি আহিছে আৰু বড়ো সাহিত্য সভাৰ কাৰণে আজি বড়ো জনগোষ্ঠীয়ে এইটো অৱস্থালৈ আহিব পাৰিছে। সেইকাৰণে বড়ো সাহিত্য সভাৰ কাৰ্যালয় অত্যন্ত দৰকাৰ। সেইকাৰণে আমি ভাবিছোঁ যে 50 লাখ টকাত তেখেতসকলৰ কাৰ্যালয় নিৰ্মাণ কাম আৰম্ভ হ'ব। পৰৱৰ্তী সময়ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 50 লাখ টকা আহি আছে, তেতিয়া 1 কোটি টকাত তেখেতসকলৰ যিটো কাৰ্যালয় সেইটো বহুত ভাল হ'ব। এতিয়ালৈকেতো আমি 40টা সমষ্টিত কাম কৰি আছোঁ। আমি আগবাঢ়ি থাকোঁ। এটা সময়ত আমি ঘোষণা কৰিম যেতিয়া দলীয় সিদ্ধান্তবিলাক আহিব। আমাৰ হাতত যথেষ্ট সময় আছে। পাৰ্টি ৱাৰ্কাৰৰ মাজত যথেষ্ট উল্লাস উৎসাহ দেখিবলৈ পাইছোঁ আৰু লগতে ৰাইজৰ মাজতো আমি 4 বছৰ বা 5 বছৰ পাৰ্টিৰ কাম কৰাৰ পিছত, চৰকাৰৰ কাম কৰাৰ পিছত সকলো শ্ৰেণীৰ ৰাইজৰ এটা পজিটিভ মাইণ্ডছেট দেখিবলৈ পাইছোঁ। তো এইকাৰণে এটা ভাল পৰিৱেশৰ ফালে আমি গৈ আছোঁ। মই ভাবোঁ যে এই নিৰ্বাচনটো খুব শান্তিপূৰ্ণভাৱে হ'ব, খুব ডিচিপ্লিনত হ'ব আৰু বড়োলেণ্ডত আগৰ সময়বিলাকত যি ভয়ভীত আছিলে, বেয়া পৰিৱেশ আছিলে, এই নিৰ্বাচনত সম্পূৰ্ণ এটা সুস্থ গণতন্ত্ৰৰ এটা প্ৰতিচ্ছবি দেখিবলৈ পাম। এটা কথা হৈছে যে BTC বহুতো অবৈধ চৰকাৰী মাটি দখল কৰি আছে, সেইবিলাকৰ ক্ষেত্ৰত কিবা আপোনালোকৰ উচ্ছেদ হ'ব নেকি? চাওক, যিসকল দখল কৰি আছে বা কিবা আছে সেইবিলাকৰ ডেটাবিলাক আমাৰ তাত আছে। তো আজি যেতিয়া মানে ক'ৰবাত তেনেকুৱা ঘটনাবিলাক হয়, এটা মানৱীয় এটা পৰিৱেশ এটা সৃষ্টি হয় য'ত নেকি বিভিন্ন প্ৰব্লেমবিলাক হয় আৰু এই কথাবিলাক আমি টাইম টু টাইম কথা পাতি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো। গতিকে চাম আমি অনাগত দিনত কি কৰিব পাৰোঁ। বড়োলেণ্ডটো বন্দুক বাৰুদ হত্যা হিংসা গোষ্ঠীগত সংঘৰ পৰা শান্ত হৈছে মাত্ৰ। গতিকে আৰু বেলেগ এটা প্ৰব্লেম হওক সেইটো আমি বিচৰা নাই। ইয়াৰ কাৰণে আমাৰ যথেষ্ট সময় আছে।